বিপুল জ্যোতি শইকীয়াৰ কবিতা মহাযুদ্ধৰ মহাকাব্য। দ্বিতীয় মহাযুদ্ধৰ সময়ত মোৰ বয়স আছিল ২৫। মোৰ মাৰ বয়স আছিল ২ তেতিয়া ক'ত আছিলোঁ মই? কি আছিলোঁ? মই ইহুদী আছিলোঁ নে খ্ৰীষ্টান, বলছেভিক নে আমেৰিকান? নাজী বন্দী শিবিৰত আছিলোঁ নে মই আছিলোঁ SS বাহিনী, নে জাপানত আছিলোঁ মই হিৰোশ্বিমা নাগাচাকিৰ কোনোবা ৰাজপথত? দ্বিতীয় মহাযুদ্ধৰ সময়ত মোৰ বয়স আছিল ২৫। তেতিয়া কি আছিলোঁ মই? ক'ত আছিলোঁ? আছিলোঁ নে মই বাৰ্মাৰ সেউজ সীমান্তত, নে পোলেণ্ডৰ কোনোবা পথাৰত সিঁচিছিলোঁ শস্যৰ বীজ? দ্বিতীয় মহাযুদ্ধৰ সময়ত মোৰ মাৰ বয়স আছিল ২ তেওঁ কাৰ মাতৃ আছিল? কাৰ মাতৃ আছিল তেওঁ? সদ্য বিধ্বস্ত কোনো নগৰী, অগ্নিদগ্ধ শিশুৰ, নে যুদ্ধৰ পৰা উলটি নহা কোনোবা সৈনিকৰ, নে হিৰোশ্বিমাৰ ওপৰেৰে উৰি যোৱা সেই বিমানখনৰ বৈমানিকজনক? ঘৰ ক'ত আছিল তেওঁ? লেনিনগ্ৰাডত নে বাৰ্লিনত, নে অবিভক্ত কোৰিয়াৰ মধ্যপ্ৰদেশত? দ্বিতীয় মহাযুদ্ধৰ সময়ত মোৰ বয়স আছিল ২৫। মোৰ মাৰ বয়স আছিল ২ কিতিনী।